নমস্কাৰ ওয়ার্ল্ড প্রগ্রেসিভ নিউজৰ আন এটি ভিডিঅ'লৈ মই ময়ূৰীয়া আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে জানে যে আমাৰ যিটা বিশেষ লক্ষ্য উদ্দেশ্য আছে সেই লক্ষ্য উদ্দেশ্যৰ ভিতৰত আন এটা আমাৰ বিশেষ উদ্দেশ্য হৈছে যে আমাৰ যুৱ প্ৰজন্মক ক্ৰীড়া জগতত অৰ্থাৎ স্পৰ্টছত এটা সুন্দৰ ক্যাৰিয়াৰ বনাবৰ বাবে এনকাৰেজ কৰা গতিকে সেই মৰ্মে আজি আমি উপস্থিত হৈছোহি ন্যাশনাল লেভেলত ন্যাশনাল গেমছত কেৱল দৰঙৰে নহয় সমগ্ৰ অসমৰ নাম উজ্বলাই আহা শান্তি কুমাৰী বৰৰ বাসগৃহত পোনপ্ৰথমে মই শান্তি কুমাৰীক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ওয়েলকাম টু ওয়ার্ল্ড প্রগ্রেসিভ নিউজ আমি তেখেতৰ সৈতে কথা পাতিম তেখেতৰ এই বিশেষ জাৰ্নিটোৰ বিষয়ে কথা পাতিম তেখেতে কি দৰে প্ৰথমে কাবাডীত জয়েন কৰিছিলে যেহেতু তেখেতে কাবাডী খেলে গতিকে কাবাডীৰ এই সুন্দৰ যাত্ৰাটো তেখেতে কি দৰে আৰম্ভ কৰিছিলে তাত কি প্ৰত্যাহ্বান আছিলে তাত কি তেওঁ নতুন এক্সপেৰিয়েন্স কৰিছিলে সেই গুটেখিনি কথা আমি তেখেতৰ পৰা জানিব বিচাৰিম গতিকে আমাৰ সৈতে আপোনালোকে হেখলৈ জড়িত হৈ থাকিব শান্তি প্ৰথমতে তো তোমাক ওয়ার্ল্ড প্রগ্রেসিভ নিউজলৈ বহুত স্বাগতম জনাইছো আৰু লগতে তোমাৰ এতিয়ালৈকে তুমি যিমানখিনি এচিভ কৰিছা তাৰ বাবে তোমাক বহুত কংগ্ৰেচুলেশনস জনাইছো প্ৰথমে তুমি আমাৰ দৰ্শকসকলৰ বাবে তোমাৰ একেবাৰে সৰুকৈ তোমাৰ চিনাকিটো এবাৰ অকনমান দাঙি ধৰা নমস্কাৰ মোৰ নাম শান্তি কুমাৰী বৰা মই আসাম দৰং ডিস্ট্ৰিক্টৰ উদালগুৰি ডিস্ট্ৰিক্টৰ ভগতপাৰাৰ তেতলিভাঙৰি গাঁৱত থাকো মোৰ দেউতাৰ নাম নাৰায়ণ বৰা মোৰ দেউতা খেতিয়ক হয় আৰু মাৰ নাম প্ৰতিমা বৰা মোৰ মা ঘৰতে থাকে মোৰ লগত মোৰ বাৰ লগত আমি তিনিজন ভাই ভনী মোৰ ডাঙৰ বাৰ নাম কচেইলিয়া বৰা আৰু সৰু বাৰ নাম ৰিমজিম বৰা আৰু মই সবচাই সৰু হয় তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 10 ত পঢ়ি আছো মানে তুমি এবাৰ মেট্ৰিক দিবা মানে ওকে গতিকে তুমি পঢ়া শুনাৰ লগত খেলাটো কেনেকৈ আগুৱাই লৈ গৈ আছা মই ৰাতিপুৱা মৰ্নিঙত উঠি পিনি প্ৰেক্টিছ কৰোঁ অলপমান আধা ঘণ্টামান পাছত পঢ়াত বহি যাওঁ আৰু ডাইৰেক্ট স্কুলত যাওঁ স্কুলৰ পৰা আহি পিনি আকৌ প্ৰেক্টিছৰ এতিয়াতো মেট্ৰিকৰ টাইম না ইয়াৰ কাৰণে আৰু এতিয়া বেছিভাগ প্ৰেক্টিছত নাযাওঁ যেতিয়া প্ৰেক্টিছত যোৱা আছিলে মেট্ৰিকৰ আগত তেতিয়া স্কুলৰ পৰা আহি পিনি প্ৰেক্টিছৰ পৰা আহি পিনি আকৌ এবাৰ পঢ়াত লাগি যাওঁ এনেকৈয়ে একেলগতে মই পঢ়া আৰু গেম মোক একবাৰে একেলগতে লৈ যাইছো আগুৱাই ওকে তুমি আৰু আগলৈকে যোৱা আমি তাকে আশা কৰিছো তুমি অকমান জনোৱাচোন কাবাডী কিয় মানে বেলেগ কিবা স্পৰ্টছ নহলে তুমি কাবাডীত কেনেকৈ প্ৰথমতে তুমি কেনেকৈ জয়েন কৰিলা মানে কিয় মন গ'ল তোমাৰ কাবাডী জয়েন কৰিব মই ফাৰ্ষ্টত আমাৰ ভগতপাৰা ফিল্ডত মই প্ৰেক্টিছ কৰিব যোৱা আছিলে এনে দেহাৰ ফিটনেছৰ ফালৰ কাৰণে পাছত মোক আমাৰ কঞ্জলতা মেম আৰু অশোক ডিমাৰী ছাৰে মাতাৰ পাছত মই প্ৰেক্টিছ কৰিব গৈছিলোঁ প্ৰেক্টিছ কৰিব যাই পিনি মই ডিষ্ট্ৰিক্ট লেভেলো খেলাৰ পাছত এনেকুৱায়ে খেলাৰ পাছত আকৌ নেশ্যনেল লেভেলত মই এতিয়া লাগিনি 4বাৰ মই নেশ্যনেল লেভেল খেলিলোঁ কাবাডীটো মই মানে এনেকুৱা ইমান ডাঙৰ গেম বুলি ভাবা নাছিলে ফাৰ্ষ্টত কাবাডী খেলিলোঁ এনেকুৱায়ে মোৰ কাবাডীটো মানে আৰম্ভ হৈ গ'ল ওকে তোমাৰ ফ্যামিলি তোমাৰ মা দেউতা সবে সাপোর্ট কৰে তোমাৰ এইটো গেমটোত হয় কৰে তোমাৰ লগত ক'বাত যদি যাবলগীয়া হয় কোন যায় তোমাৰ মা যায় নে দেউতা যায় দেউতাই লৈ যায় আচ্ছা তোমাৰ ফ্যামিলিয়ে সাপোর্ট কৰে সেইটো বহুত ভাল কথা হয়নে তুমি এটা সাহস পোৱা আগুৱাই যাবৰ কাৰণে কৰবাত খেলিব যাবৰ কাৰণে হয়নে নহয় হয়নে ইয়েস নিশ্চয় যেহেতু আমি জানো যে খেলিবৰ কাৰণে আমি খুব হেলদি হৈ থাকিব লাগে ফিট হৈ থাকিব লাগে ভালদৰে খোৱা লোৱা কৰিব লাগে গতিকে তুমি কিবা বিশেষ ডায়েট কিবা মেইনটেইন কৰা নে আমাৰ নৰমাল খাদ্যই তুমি খোৱা নৰমাল খাদ্য মোৰ দেউতা আৰু কল বিক্ৰী কৰে কল খাওঁ এনে হৰলিক্স খাওঁ আৰু গাখীৰ খোৱা ওকে তোমাৰ ঘৰত কণী পায় লোকেল কণী এইবিলাক খোৱা চাগে ওকে গতিকে তাই সুন্দৰকৈ জনাইছে যে তাই একো বিশেষ ডায়েট হিচাপে মেইনটেইন নকৰে কিন্তু আমাৰ যিখিনি লোকেল যিখিনি সতেজ আমাৰ কোনো ধৰণৰ কেমিকেল বা ফাৰ্টিলাইজাৰ নোহোৱা যিখিনি খাদ্য তাই সেইখিনিয়ে খায় আৰু তাৰ পৰা তাই শক্তি পায় আৰু তেনেকৈ তাই নিজৰ খেলৰ এই জাৰ্নিটো আগুৱাই লৈ গৈ আছে তুমি মেনশন কৰিছা যে তুমি কেইবাবাৰো নেশ্যনেল লেভেল খেলিছা প্ৰথমতে ডিস্ট্ৰিক্ট লেভেল খেলিছিলা নেশ্যনেল লেভেল হেইটোৰ বিষয়ে অকমান কৈ দিয়াচোন তুমি প্ৰথমতে ক'ত খেলিছিলা মই প্ৰথম প্ৰেক্টিছ কৰাৰ পাছত এক বছৰ নহয় 8 বছৰ মানৰ পাছত মই প্ৰেক্টিছ কৰাৰ ডিস্ট্ৰিক্ট লেভেল খেলিছিলোঁ গুৱাহাটী গৰিমাৰীত তাৰ পাছত
গেম হোৱাৰ পাছত এক বছৰমান পাছতে 2024ত সিলেকশন গেম হলে তাৰে আচ্ছা সিলেকশনত পাই গলো আমাৰ ভোট প্ৰাতে হৈছিলে ওকে তুমি ইতিমধ্যে জনাইছা যে তুমি ডিস্ট্ৰিক্ট লেভেল নেশনেল লেভেল কেইবাবাৰো খেলিছা গতিকে তুমি অকনমান ভালকে আমাক জনাই দিছো আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব যে তুমি প্ৰথমতে কেনেকৈ ষ্টাৰ্ট কৰিছিলা ডিস্ট্ৰিক্ট লেভেল সিলেকশন কেনেকৈ হৈছিলে কি হৈছিলে এখিনি অকমান কৈ দিয়াছো মই প্ৰথমতে 2022ত গেম খেলিব গৈছিলে পাছত গেম খেলাৰ পাছত মই ডিস্ট্ৰিক্ট লেভেল খেলিছিলো গুৱাহাটী গৰিমাৰীত খেলিছিলো পাছত তাত সিলেকশন পালে সিলেকশন পোৱাৰ পাছত আকৌ আমাৰ ভোট প্ৰাতে হৈছিলে সিলেকশন গেম ট্ৰায়ালত সিলেকশন পালো কিমান জনে সিলেকশন পাইছিলে 12 জন পাইছিলে গোটেই অসমৰ ভিতৰত আপোনালোকে গম পাইছে যে গোটেই অসমৰ ভিতৰত মাত্ৰ 12 জনেহে সিলেকশন পাইছিলে আৰু তাতে তাইৰ নামটো আছিলে ঠিক আছে তাৰপিছত আমি বিহাৰত খেলিব গলো আমি খেলিব যোৱাত বিহাৰত কোৱাৰ্টাৰ ফাইনেলত আমি হাৰিলো হাৰাটো কাৰ লগত হাৰিলে মানে পাহৰি গলো দিন হৈছে ঠিক আছে পাছত 2024ত ফাৰ্ষ্ট নেশনেল 2025ত আহি গলো 2025ত এতিয়া লাগিনি মই তিনিবাৰ আৰু এইটো ক'ত হৈছে বিহাৰতে খেলিলো আকৌ খেলো ইণ্ডিয়া উইথ গেম 2025 তাতো বিহাৰতে হলে আৰু কিমান লেভেললৈকে গৈছিলা অসমৰ টিমটো কিমানলৈকে কোৱালিফাই হৈছে কোৱাৰ্টাৰ ফাইনেল ওকে বিহাৰ সেকেন্ড টাইম যেতিয়া খেলিব গৈছিলে তেতিয়া কোৱাৰ্টাৰ ফাইনেলত কোৱালিফাই হৈ কিনি খেলো ইণ্ডিয়াৰ কাৰণে আমি কোৱালিফাই হৈ গলো আচ্ছা কোৱালিফাই হৈ কিনি খেলো ইণ্ডিয়াও খেলিলো খেলাৰ পাছত আকৌ এতিয়া হাৰিয়ানাত গৈ আহিলো মানে তুমি লাষ্ট হাৰিয়ানালৈকে গৈছিলা তাতে কিমান লেভেললৈকে গৈছিলা তাতেও কোৱাৰ্টাৰ ফাইনেলে গৈছিলা আচ্ছা আচ্ছা খুব ভাল তাই মেনশন কৰিছে যে এতিয়ালৈকে তাই হেনো টোটেল 4 বাৰ তুমি তাই খেলিব গৈছে আৰু এইটো খুবেই ডাঙৰ কথা কাৰণ আমাৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ পৰা আমাৰ জিলাৰ পৰা সমগ্ৰ অসমক ৰিপ্ৰেজেণ্ট কৰি পেলাই তাই বাহিৰত নেশ্যনেল গেমছত খেলিব গৈছিলে এইটো খুব ডাঙৰ কথা ইমান কম বয়সতে লগতে তাই নিজৰ পঢ়া শুনাও একেলগে চলাই নি আছে গতিকে এইটো খুব ডাঙৰ কথা তুমি আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে এটা বহুত ডাঙৰ ইনস্পিৰেশ্যন গম পোৱা নে আৰু গতিকে মই আমাৰ ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজৰ ফালৰ পৰাই নহয় সমগ্ৰ অসমৰ ফালৰ পৰাই তোমাক বহুত বহুত কংগ্ৰেচুলেশ্যনছ আৰু মৰম দিব বিচাৰিছোঁ তুমি আগুৱাই যোৱা মই এতিয়া জানিব বিচাৰিম যে তুমি ইয়াৰ পিছত তুমি যেটা তোমাৰ পৰীক্ষা আছে এতিয়া গতিকে তাৰ পিছত তুমি আকৌ খেলা কেতিয়া জয়েন কৰিবা বুলি ভাবিছা মেট্ৰিক যেতিয়া শেষ হ'ব তাৰ পাছতে ওকে মানে বেসিক্যালি অসমৰ টিমটো যেতিয়া খেলিব যাব তুমি তাতে যাবা নহয় জানো ওকে ঠিক আছে এতিয়া মই জানিব বিচাৰিম তোমাৰ পৰা যে তোমাৰ ফিউচাৰ প্ল্যান কি মই ইণ্ডিয়া টিমত এবাৰ হলিও খেলিম ওকে তাৰ পাছত যি হ'ব পাছত দেখা যাব ওকে তোমাৰ কিবা চাকৰি বা তেনেকুৱা কৰিব মন নাই নেকি আছে চাকৰি কৰিব মন আছে সোমাব মন আছে ওকে মানে বেসিক্যালি তুমি এতিয়া ক'ব খুজিছা যে তোমাৰ প্ৰথম গ'লটো হৈছে ইণ্ডিয়াৰ কাৰণে খেলিবৰ কাৰণে হয়নে আৰু তাৰ পিছত বাকি কথাখিনি দেখা যাব আৰু হয় ওকে ঠিক আছে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তোমাৰ লগত ভাৰ্চুৱেলি কথা পাতিছিলে হয়নে মুঠ 4 গৰাকী খেলুৱৈ আছিলে আৰু অসমৰ পৰা তুমি আছিলা একমাত্ৰ হয়নে এইটো খুব ডাঙৰ কথা তোমাৰ বাৰু তেওঁৰ লগত কথা পাতি কেনেকুৱা লাগিলে বহুত ভাল লাগিলে তেওঁ কি সুধিছিলে কি কথা পাতিলা ফাৰ্ষ্টত মোৰ চিনাকি লৈছিলে ইয়াৰ পাছত কেতিয়াৰ পৰা গেম ষ্টাৰ্ট কৰিছিলে আৰু তুমি কিমান পঢ়ি আছা ভালকে পঢ়িবৰ কাৰণে ক'লে ছাৰে সুধিছিলে আৰু শান্তি নামটো কোনে ৰাখিছিলে বহুতখিনি কুৱেশ্যন সুধিছিলে একবাৰতে আৰু আমিতো বেছি হিন্দী কোৱা নহয় মানে নোৱাৰো সেইখিনি কথাটো আৰু ক'ব নোৱাৰিলা আচ্ছা কিন্তু তোমাৰ বহুত ভাল লাগিলে তেওঁলোকৰ কথা পাতি হয়নে ওকে এই একে প্ৰশ্নটো যদি এতিয়া মই তোমাক সুধো যে তোমাৰ শান্তি নামটো তোমাক কোনে ৰাখিছিলে এতিয়া কোৱাচোন বাৰু মা কৈছিলে বিহাৰৰ পৰা এজন বাবা আহিছিলে পাছত ইটো কথাটো মাও নাজানে দেউতাই বোলে মাক কৈছিলে তেতিয়া সিটো ছোৱালীৰ নাম শান্তি নাম ৰাখিবা এনেকুৱাই দেউতাও যেনেকুৱা কৈছিলে তেনেকুৱাই মোৰ নামটো শান্তি ৰাখিলে এনেকুৱাই আৰু ওকে ইন্টাৰেষ্টিং ষ্টৰী ওকে কিন্তু তোমাৰ নামটো খুব ধুনীয়া নাম হয়নে
হয় তুমি নিজেও জানা হয় নে তোমাৰ মা দেউতাই খুব ধুনীয়া নাম এটা চুজ কৰিছে তোমাৰ কাৰণে শান্তি তোমালোক কথা পাতি খুব ভাল লাগিলে তোমাক অল দ্য বেষ্ট Thank you, উইশেছ ma'am. যে তুমি যিখিনি তুমি সপোন দেখিছা তুমি যৰলৈকে আগুৱাই যাব বিচাৰিছা তালৈকে ভগৱানে তোমাক আগুৱাই নিয়ক ভগৱানৰ আশীৰ্বাদ লগতে আমাৰ সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ তোমাৰ লগত সদায় থাকক কাৰণ তুমি এটা খুব ডাঙৰ সপোন দেখিছা আৰু এনেকুৱা নহয় যে সেই সপোনটো নফলিয়াই কষ্ট যদি কৰা সদায় যদি একাগ্ৰ হৈ লাগি থাকিবা তেতিয়াহ'লে নিশ্চয় তোমাৰ সপোনটো পূৰণ হ'ব মই চিনাকি কৰাই দিব বিচাৰিছোঁ শান্তি কুমাৰী বড়োৰ পিতৃ আৰু মাতৃ এয়া হৈছে তেখেতৰ পিতৃ নাৰায়ণ বড়ো আৰু এয়া হৈছে তেখেতৰ মাতৃ প্ৰতিমা বড়ো আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে আপোনালোকৰ ছোৱালীক এনেকৈ আগুৱাই নিছে কাৰণ এইটো এটা খুব ডাঙৰ এক্সাম্পল আৰু যদি বহুত মাক দেউতাক পিতৃ মাতৃসকল যিসকলে আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে উৎসাহিত হ'ব অনুপ্ৰেৰণা পাব যে ইয়েছ আমাৰ ছোৱালীজনী বা আমাৰ ল'ৰাটোকো আমি এনেকৈ আগুৱাই দিব পাৰোঁ গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ আমাৰ চেনেলৰ ফালৰ পৰাও লগতে সমগ্ৰ অসমৰ ৰাইজৰ ফালৰ পৰাও তোমালৈ বহুত বহুত শুভেচ্ছা থাকিলে গোটেই ৰাইজৰ ফালৰ পৰা আৰু আমাৰ ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজৰ ফালৰ পৰাও তোমালোকে বহুত বহুত শুভকামনা থাকিলে তোমালোক কথা পাতি খুব ভাল লাগিল তুমি তোমাৰ অমূল্য সময়খিনি আমাক দিছা মই জানো যে তুমি পঢ়িব লাগে এতিয়া তথাপিও তুমি ইমানখিনি সময় আমাক দিছা তাৰ কাৰণে বহুত বহুত ধন্যবাদ তোমালৈ দৰ্শকসকল এয়া আছিলে শান্তি কুমাৰী বড়ো নেশ্যনেল গেমছত কেইবাবাৰো নিজৰ জিলাই নহয় সমগ্ৰ ৰাজ্যখনক তাই প্ৰতিনিধিত্ব কৰিছে আৰু গৌৰৱ কঢ়িয়াই আনিছে গতিকে তাইৰ দৰে সৰু সৰু ইমান কম বয়সৰ ছোৱালী আমাৰ কাৰণে এক অনুপ্ৰেৰণা হৈ উঠিছে গতিকে মই আশা কৰিছোঁ যে আমাৰ দৰ্শকসকলৰ মাজতো যদি আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে এনেকুৱা সপোন দেখিছে ডাঙৰ সপোন দেখিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে তেওঁলোকক ছাপোৰ্ট কৰক সহায় কৰক সাহস দিয়ক কাৰণ আপোনালোকে দেখিছে যে তাই এক্সাম্পলটো ছেট কৰিছে যে কোনো কথাই সম্ভৱ নোহোৱাকৈ নাথাকে যদি আপোনাৰ প্ৰবল ইচ্ছা শক্তি থাকে আৰু আপুনি যদি সঁচাকৈ এইটো বিচাৰে গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক সেইখিনি ছাপোৰ্ট কৰিব আৰু ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজৰ ফালৰ পৰা আমিও চেষ্টা কৰি যাম যাতে আৰু এনেকুৱা ধৰণৰ এনকাৰেজিং ভিডিঅ'জ আমি আপোনালোকলৈ আগবঢ়াওঁ গতিকে ইমান পৰে আমাৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰা নাই তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব